অসমীয়া ৰচনা তোমাৰ জীৱনৰ লক্ষ্য। আৰম্ভণি। শিক্ষাৰ প্ৰথম দিনৰ পৰাই মই শিক্ষণ আৰু পাঠদানৰ মনোমোহা জগতখনৰ প্ৰতি আকৰ্ষিত হৈ আহিছোঁ। শিক্ষক হোৱাৰ ধাৰণাটো মোৰ মনত সদায় অনুৰণন ঘটাই আহিছে, কিয়নো মই বিশ্বাস কৰোঁ যে শিক্ষাই হৈছে প্ৰগতি আৰু সবলীকৰণৰ মূল শিলাস্তম্ভ। জীৱনৰ মূল লক্ষ্য হৈছে এজন শিক্ষক হোৱা। কেৱল জ্ঞান প্ৰদান কৰাই নহয়, ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ আৱিষ্কাৰ আৰু ব্যক্তিগত বৃদ্ধিৰ যাত্ৰাত অনুপ্ৰাণিত আৰু পথ প্ৰদৰ্শন কৰা। শিক্ষাৰ প্ৰতি আকৰ্ষণ। শিক্ষাৰ প্ৰতি মোৰ গভীৰ আৱেগে মোৰ শিক্ষক হোৱাৰ ইচ্ছাক ইন্ধন যোগায়। মই স্বীকাৰ কৰোঁ যে শিক্ষকসকলৰ কেৱল তথ্যৰ নলিকা নহয়, তেওঁলোক এনেকুৱা গুৰু যিয়ে যুৱ মন গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই ইতিবাচক প্ৰভাৱ পেলাবলৈ হাহাকাৰ কৰোঁ, ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিকভাৱে উৎকৃষ্ট হ'ব পৰাকৈ সঁজুলি প্ৰদান কৰি আৰু তেওঁলোকৰ মনত শ্ৰেণীকোঠাৰ বাহিৰলৈ বিস্তৃত শিক্ষণৰ প্ৰতি প্ৰেম জগাই তোলে। আজীৱন শিক্ষণক লালন পালন কৰা। এজন উচ্চাকাংক্ষী শিক্ষক হিচাপে মই আজীৱন শিক্ষণৰ ধাৰণাটোক লালন পালন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। মই বিচাৰোঁ মোৰ ছাত্ৰ-ছাত্ৰীসকলে উপলব্ধি কৰক যে শিক্ষা কেৱল পাঠ্যপুথি আৰু পৰীক্ষাত সীমাবদ্ধ নহয়, বৰঞ্চ ই হৈছে অন্বেষণ, সমালোচনাত্মক চিন্তা, ব্যক্তিগত বিকাশৰ এক অবিৰত যাত্ৰা। কৌতূহলক আৰু স্ব-নিৰ্দেশিত শিক্ষণক উৎসাহিত কৰি মই মোৰ ছাত্ৰ-ছাত্ৰীসকলক স্বতন্ত্ৰ চিন্তাবিদ আৰু সমস্যা সমাধানকাৰী হ'বলৈ শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছোঁ। আজিৰ বৈচিত্ৰ্যময় পৃথিৱীখনত অন্তৰ্ভুক্ত শ্ৰেণীকোঠাৰ পৰিৱেশ গঢ়ি তোলাত সৰ্বোচ্চ মই এনে এখন নিৰাপদ আৰু আদৰণীয় স্থান সৃষ্টি কৰাৰ আকাংক্ষা ৰাখোঁ, য'ত প্ৰতিজন ছাত্ৰই নিজকে মূল্যৱান আৰু সন্মান অনুভৱ কৰিব। পাৰ্থক্য উদযাপন কৰি আৰু মুকলি আলোচনাক প্ৰসাৰিত কৰি মই সাংস্কৃতিক বুজাবুজি আৰু সহানুভূতি বৃদ্ধি কৰা পৰিৱেশ গঢ়ি তুলিবলৈ আশা কৰিছোঁ। প্ৰেৰণাদায়ক সমালোচনাত্মক চিন্তাধাৰা। এজন শিক্ষকৰ ভূমিকা তথ্য প্ৰচাৰৰ বাহিৰেও বিস্তৃত। ইয়াৰ লগত সমালোচনাত্মক চিন্তাৰ দক্ষতা খেতি কৰাটো জড়িত হৈ থাকে। মোৰ লক্ষ্য হৈছে মোৰ ছাত্ৰ-ছাত্ৰীসকলক তথ্য স্বতন্ত্ৰভাৱে প্ৰশ্ন কৰিবলৈ, বিশ্লেষণ কৰিবলৈ আৰু মূল্যায়ন কৰিবলৈ উৎসাহিত কৰা। তেওঁলোকক সু-বৃত্তাকাৰ দৃষ্টিভংগী গঠন আৰু জ্ঞাত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰি মই তেওঁলোকক আধুনিক পৃথিৱীৰ জটিলতাৰ বাবে প্ৰস্তুত কৰিবলৈ আশা কৰিছোঁ। ব্যক্তিগত প্ৰয়োজন অনুসৰি শিক্ষাৰ টেইলাৰিং। প্ৰতিজন ছাত্ৰৰ এক অনন্য শিক্ষণ শৈলী আৰু গতি আছে বুলি স্বীকাৰ কৰি মই ব্যক্তিগতকৃত শিক্ষাৰ প্ৰতি দায়বদ্ধ। মই মোৰ পাঠদান পদ্ধতিসমূহক বৈচিত্ৰ্যময় প্ৰয়োজনীয়তা অনুসৰি খাপ খুৱাই লোৱাৰ আকাংক্ষা কৰোঁ, যাতে প্ৰতিজন ছাত্ৰই সফলতা লাভ কৰিবলৈ প্ৰয়োজনীয় সমৰ্থন লাভ কৰে। এনে কৰি মই আশা কৰিছোঁ যে মোৰ সকলো ছাত্ৰ-ছাত্ৰীৰ মাজত কৃতিত্বৰ ভাৱ গঢ়ি তুলিব আৰু আত্মবিশ্বাস বৃদ্ধি পাম। মূল্যবোধ আৰু চৰিত্ৰৰ প্ৰৰোচনা। শৈক্ষিক দিশৰ বাহিৰেও মই মোৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সততা, সহানুভূতি, স্থিতিস্থাপকতাৰ দৰে মূল্যবোধৰ বীজ সিঁচিবলৈ উৎসৰ্গিত। মই এজন আদৰ্শ হ'ব বিচাৰোঁ, যিয়ে তেওঁলোকক কেৱল উৎকৃষ্টতাৰ বাবে চেষ্টা কৰাই নহয়, সমাজলৈ ইতিবাচক অৱদান আগবঢ়োৱা দয়ালু আৰু দায়িত্বশীল নাগৰিক হ'বলৈ অনুপ্ৰাণিত কৰে। সামৰণি। শিক্ষক হোৱাটো কেৱল কেৰিয়াৰৰ পছন্দ নহয়, মোৰ হৃদয় আৰু আত্মাৰ মাজত অনুৰণন ঘটা এটা আহ্বান। মোৰ জীৱনৰ লক্ষ্য হৈছে এটা উদাৰ যাত্ৰাত নামি পৰা যুৱ মনক গঢ় দিয়া আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে অৰিহণা যোগোৱা। আৱেগনিষ্ঠা আৰু আজীৱন শিক্ষণৰ প্ৰতি দায়বদ্ধতাৰ সংমিশ্ৰণৰ জৰিয়তে মই এনে এক শৈক্ষিক অভিজ্ঞতাৰ সৃষ্টি কৰাৰ আকাংক্ষা কৰিছোঁ, যিয়ে মোৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনক শক্তিশালী, অলৌকিক আৰু সমৃদ্ধ কৰে।